কিনো আঠা জাতীয় পোক এটা জানো ফুলডাল খাই একদম মাৰিয়ে পেলাব ধৰিছে। একদম অৱস্থা বেয়া, আমাৰ চাৰিওফালে গোটেই বানপানী। হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আমাৰ অৱস্থা একদম বেয়া। আজি 4-5 দিন ধৰি যে বৰষুণ দি আছে একেলেঠাৰিয়ে, তাৰ কাৰণে গোটেই আমাৰ চাৰিওফালে বানপানী। এতিয়ালৈকে ভিতৰত সোমোৱা নাই, কিন্তু বাহিৰত আগফালে পিছফালে চাৰিওফালে গোটেই বানপানী। আৰু এতিয়াও চাগে আপোনালোকে শব্দ শুনিয়ে আছে, একেলেঠাৰিয়ে বৰষুণ দিছে। আৰু আমাৰ ওচৰৰ পাজৰৰ কেইবাখনো ঘৰত যোৱাকালিৰ পৰা ৰাতিপুৱাৰ পৰা একদম ভিতৰতো পানী বাহিৰতো পানী। অৱস্থা একদম বেয়া হৈছে মানুহবিলাকৰ, একদম বেয়া লগা হৈছে, মন চনবোৰ একদম বেয়া। কিন্তু কি কৰিম, উপায়তো নাই। মন বেয়া লাগিলেও ঘৰুৱা কামখিনি লাহে লাহে কৰিবই লাগিব। সেয়েহে আৰম্ভ কৰিছোঁ লাহে লাহে কামখিনি। ভাত সাজ ৰান্ধিবলৈ কাৰণে ভাজিখিনিও কাটি ৰেডি কৰি থৈছোঁ। ডিমকেইটা বইল কৰিম বুলি ভাবিছোঁ। আৰু বনাইছোঁ অকণমান বৰা চাউলৰ জলপান ৰাতিপুৱা খাবৰ কাৰণে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফ্ৰেণ্ডছ, এতিয়া এয়া চাওকচোন কেনেকুৱা বানপানী হৈছে। এয়া আমাৰ ওচৰৰ ঘৰখনৰ পৰিৱেশ দেখাইছোঁ। এওঁলোকৰতো এয়া ভিতৰতো যোৱাকালিৰ পৰাই ভিতৰতো পানী বাহিৰতো পানী। আমাৰ এয়া চাৰিওফালে চাওকচোন কেনেকৈ পানীত ডুবি আছোঁ। আৰু একেলেঠাৰে যদি এনেকৈ আৰু বৰষুণ দিব লাগে 2-3 দিন, তেতিয়াহ'লেতো আমাৰো সোমাব ভিতৰত। এইফালে আকৌ গোটেই ফুলবোৰ মই বানপানী আৰু বৰষুণত বাহিৰত ৰাখিব নোৱাৰি গোটেই ভিতৰত ৰাখিছোঁহি। এতিয়া ভিতৰত ৰখাৰ কাৰণে আকৌ ফুলবোৰত পানী অলপ অলপ দিবলগীয়াও হৈছে। হাঁহিও উঠিছে নিজৰে, বাহিৰত গোটেই বানপানী, ইফালে মই ফুলত পানী দি আছোঁ। কিন্তু ফুলকেইডালৰো অকণমান যতন ল'ব লাগিব। গতিকে যিমানখিনি পাৰোঁ ফুল মই বচাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰিছোঁ ভিতৰত আনি ৰাখিছোঁ। বাকী গোটেইখিনি আনিব পৰা নাই, বাহিৰতেই থাকিলে কিছুমান, সেইবোৰ চাগে মৰিয়ে যাব এতিয়া, ইমান পানী পায়। আৰু ফ্ৰেণ্ডছ, আপোনালোকক আৰু এটা বস্তু দেখুৱাম ৰ'ব। আমাৰ ইমান ধুনীয়াকৈ ৰজনীগন্ধাডাল ফুলিবলৈ ধৰিছিলে জানেনে? এয়া চাওকচোন, এয়া চাওক, দেখিছেনে? কেমেৰাটোৱে কেপচাৰ কৰিব পাৰিছেনে নাই? এয়া চাওকচোন, ইমান ধুনীয়াকৈ এয়া ফুলিবলৈ আৰম্ভ কৰিছিলে আৰু কিন্তু এতিয়া দেখিছে চাৰিওফালে গোটেই পানী। এয়া চাওকচোন ডুবি আছে ফুলখিনি। মনটো বৰ বেয়া লাগিছে, ফুলিব ধৰা ফুলডাল এতিয়া মৰিয়ে যায় নেকি এনেদৰে যদি পানীত ডুবি থাকে। এয়া মই বাহিৰৰ পৰা দেখুৱাইছোঁ, এয়া অৱস্থা নাই। এয়া চাওকচোন, দেখিছে চাগে কাষতে এইবোৰ ৰজনীগন্ধাবোৰ গোটেই ডুবি ডুবি আছে পানীত। কেনেকৈ কি কৰোঁ মই আচলতে ভাবি পোৱা নাই। এইবোৰতো মাটিতে লগাই থোৱা আছে, এইবোৰ এতিয়া উঠাবও নোৱাৰোঁ। আৰু এইখিনিও এয়া বাহিৰত ৰাখিছিলোঁ টাব, এইখিনি মই ভিতৰত আনি ৰাখিছোঁ। আৰু এইডাল মোৰ এল'ভেৰাডাল একেবাৰে অকণমানি আছিলে, এইডাল এতিয়া ডাঙৰ হৈছে প্ৰায়। আৰু এই স্পাইডাৰ প্লেণ্টখিনিও বাহিৰতে আছিলে, এইখিনি মই ভাগ ভাগকৈ লগাই দিছিলোঁ। এইখিনিও গোটেই ভিতৰত আনিছোঁ। এইবোৰো বেছি পানী পালে একদম মৰি যায়। আৰু এইখিনিতে চাওকচোন, এই পাতবোৰ কাটি কাটি ৰাখিছোঁ, দেখিছেনে? আচলতে কিবা পোক এটা, আঠা আঠা কিবা পোক এটাই গোটেই পাতবোৰ কিবা মেৰিয়াই ধৰি খাই একদম নষ্ট কৰি পেলাইছিলে। গছডাল মাৰি পেলোৱা নিচিনা কৰিছিলে। তাৰপিছত মই দেখি লৰালৰিকৈ পাতবোৰ আকৌ কেঁচিৰে কাটি দিছোঁ। এতিয়া যেনিবা অলপ ভাল হৈছে। আৰু ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ আমাৰ আজিৰ মাটি দালিৰ খাৰকণ বনাবলৈ। মাটি দালিৰ খাৰখিনি বনাবলৈ কাৰণে মই মাটি দালি গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। তাৰপিছতে ভালদৰে মোহাৰি গোটেই বাকলিখিনি যিমান পাৰোঁ আঁতৰাই লৈছোঁ। আৰু এতিয়া কুকাৰত পানী দি নিমখ দিছোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি এতিয়া 4টা হুইচেল দিম কুকাৰত। কেঁচা জলকীয়া মই এটা দিছোঁ কাৰণ জলকীয়াটো বহুত বেছি জ্বলা, আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ দিব পাৰে। আৰু মাটি দালি খাৰখন মই তেল ব্যৱহাৰ নকৰাকৈ ৰান্ধোঁ, তেনেকৈ খাই মই খুব ভাল পাওঁ। আপোনালোকে বাৰু কেনেদৰে ৰান্ধে মাটি দালি খাৰ প্লিজ কমেণ্টত জনাবচোন। আৰু এয়া দেখিছেনে, মই এখন লৈছোঁ একেবাৰে শুকান কেৰাহী, ইয়াত মই একোৱেই নাই দিয়া।
আৰু লগতে লৈছোঁ অকণমান আদা নহৰু থেতেলিয়াই লোৱা আৰু এটা শুকান জলকীয়া দুটুকুৰা কৰি লৈছোঁ, বাছ ইমানেই আৰু বেলেগ একো নালাগে। আৰু এইখিনি লৈছোঁ কলখাৰখিনি আমাৰ ঘৰতে তৈয়াৰ কৰি থোৱা। আৰু মাটি দালিখিনি প্ৰথমতে কুকাৰত দিওঁতে নিমখ অকণমান কমাই দিব লাগে, কাৰণ পিছত যিহেতু আমি কলখাৰ ব্যৱহাৰ কৰোঁ, কলখাৰো যিহেতু অলপ চুকাই হয়। এয়া আমাৰ বইল কৰি লোৱা মাটি দালিখিনি এতিয়া কুকাৰটো ঠাণ্ডা হোৱাত খুলি দিলোঁ ঢাকনখন। আৰু এয়া ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? একদম গৰম ধোঁৱা ওলাই আছে যে, গতিকে কেমেৰাটো একেবাৰে অস্পষ্ট কৰি পেলাইছে, দেখিছেনে ফ্ৰেণ্ডছ? এয়া মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। ধুনীয়াকৈ সিজি গ'ল আমাৰ দালিখিনি। আৰু এতিয়া এইখিনি মই কেৰাহীখনত উলিয়াই ল'ম, শুকান কেৰাহীখনত। আপোনালোকে ইচ্ছা কৰিলে এতিয়া মই যিখিনি কৰি আছোঁ কাম, সেইখিনি কিন্তু কুকাৰতে কৰিব পাৰে। মই আচলতে এনেদৰে কেৰাহী এখনত উলিয়াই লৈ মুকলিকৈ কৰিলে মই কৰিবলৈ ভাল পাওঁ। এতিয়া এয়া কেৰাহীখনত উলিয়াই ল'লোঁ দালিখিনি। এতিয়া গেছটো জ্বলাই কেৰাহীখন গেছত পাতি দিম। তাৰপিছত লাহেকৈ আকৌ দালিখিনি আমি পুনৰবাৰ উতলিবলৈ দিম অলপ সময়ৰ কাৰণে। যেতিয়া উতল আহিব তেতিয়াহে আমি তাত আদা নহৰু যিখিনি আমি থেতেলিয়াই লৈছিলোঁ সেইখিনি লগতে শুকান জলকীয়াটো দি দিম। এয়া মই গেছটো জ্বলাই দিছোঁ। এতিয়া প্ৰথমতে দালিখিনি অলপ উতলিবলৈ দিম। এয়া আমাৰ দালিখিনি এতিয়া ভালদৰে উতলিবলৈ আৰম্ভ কৰিছে। আৰু এইখিনি সময়তে আমি ইয়াতে যোগ কৰি দিম শুকান জলকীয়া আৰু আমাৰ যিখিনি থেতেলিয়াই লোৱা আদা নহৰু আছিলে সেইখিনিও ইয়াতে যোগ কৰি দিম। আৰু আদা নহৰুখিনি দিয়াৰ পিছতে ইমান যে এটা ধুনীয়া সুগন্ধ আহে দালিখিনিৰ পৰা। আচলতে আমি যিসকলে বনায় আপোনালোকৰ সকলোৱেই জানে আমাৰ মাটি দালি খাৰকণৰ সেই ধুনীয়া সুগন্ধটো। আৰু যিসকলে বনোৱা নাই এনেদৰে এবাৰ ট্ৰাই কৰিবচোন, খুব ভাল পাব খাই। আৰু এতিয়া আমি পুনৰ ঢাকনিখনেৰে 2 মিনিটৰ কাৰণে ঢাকি দিম আৰু দালিখিনি উতলিবলৈ দিম। আৰু এয়া চাওক 2 মিনিটৰ পিছত দালিখিনি কি ধুনীয়াকৈ উতল এটা আহিছে। আৰু এইখিনি সময়ত এতিয়া আমি ইয়াত যোগ কৰি দিম আমাৰ যিখিনি কলখাৰ আমি লৈছিলোঁ সেইখিনি ইয়াতে যোগ কৰি দিম। আৰু কলখাৰখিনি দিয়াৰ লগে লগে দেখিছেনে কালাৰটো দালিখিনি অকণমান সলনি হৈ গৈছে। এইখিনি ভালদৰে মিহলি কৰি আকৌ ঢাকনিখন মই 2 মিনিটৰ কাৰণে লগাই দিছোঁ। এয়া দালিখিনি এটা ধুনীয়াকৈ উতল আহিছে আৰু আমাৰ মাটি দালিৰ খাৰকণ তৈয়াৰ হৈ গ'ল ফ্ৰেণ্ডছ। আৰু এতিয়া আমি গেছটো বন্ধ কৰি ঢাকনিখন লগাই দিম। আৰু ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈকে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ, বাই বাই।